গান্ধীয়ে অসমত প্ৰৱেশ কৰাৰ পিছতে এতিয়া গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে ২৬ত যুঁজ এখন হ'ব বুলি এতিয়া গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘু নিৰাপত্তাৰ বাবে কংগ্ৰেছ দলে ২৬ত যুঁজ দিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘুৰ আবেগ আৰু স্বাভিমানৰ বাবে ২৬ত কংগ্ৰেছ দলে যুঁজ এখন দিব আৰু গৌৰৱ গগৈয়ে এতিয়া মন্তব্য কৰিছে যে ২৬ত এখন যুঁজ হ'ব ধৰ্মীয় সংখ্যালঘু নিৰাপত্তাৰ বাবে যুঁজ দিব কংগ্ৰেছে ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য সংখ্যালঘুৰ আবেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব কংগ্ৰেছ দলে অসমৰ জনতাক ৰাহুল গান্ধীয়ে ক'ব ভয় খাব নালাগে প্ৰতিজন খিলঞ্জীয়াই পাব লাগিব মাটিৰ অধিকাৰ সাধাৰণ জনতাৰ পৰা মাটি কাঢ়ি নি মন্ত্ৰী বিধায়কে সম্পত্তি গঢ়িছে বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে এইবাৰ যুঁজ এখন হ'ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে ধৰ্মীয় সংখ্যালঘু নিৰাপত্তাৰ বাবে এইবাৰ কংগ্ৰেছে ২৬ত যুঁজ দিব ৰাহুল গান্ধীয়ে অসমলৈ অহাৰ পিছতে গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে ২৬ত যুঁজ এখন হ'ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে সংখ্যালঘুৰ স্বাভিমানৰ বাবে কংগ্ৰেছ দলে ২৬ত যুঁজ দিব বুলি মন্তব্য কৰিছে প্ৰতিজন খিলঞ্জীয়াই মাটিৰ অধিকাৰ পাব লাগিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে অসমৰ জনতাক ৰাহুল গান্ধীয়ে ক'ব ভয় খাব নালাগে প্ৰতিজন খিলঞ্জীয়াই পাব লাগিব মাটিৰ অধিকাৰ এদিনীয়া ভ্ৰমণসূচীৰে আজি গুৱাহাটীত উপস্থিত হৈছে কংগ্ৰেছ দলৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকাৰ্জুন খাৰ্গে আৰু বিৰোধী দলপতি ৰাহুল গান্ধী আৰু মল্লিকাৰ্জুন খাৰ্গে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে এতিয়া গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে ২৬ত যুঁজ এখন হ'ব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দলে ২৬ত এখন যুঁজ হ'ব বুলি মন্তব্য কৰিছে আৰু ৰাহুল গান্ধীয়ে গুৱাহাটীত উপস্থিত হোৱাৰ পিছতেই গৌৰৱ গগৈয়ে ডাঙৰ মন্তব্য কৰিছে প্ৰতিজন খিলঞ্জীয়াই ভূমিৰ অধিকাৰ পাব লাগিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘুৰ আবেগ আৰু স্বাভিমানৰ বাবে কংগ্ৰেছ দলে যুঁজ দিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে ৰাহুল গান্ধী অসমত উপস্থিত হোৱাৰ পিছতে এটা ডাঙৰ মন্তব্য কৰিছে প্ৰতিজন খিলঞ্জীয়াই মাটিৰ অধিকাৰ পাব লাগিব বুলি গৌৰৱ গগৈয়ে মন্তব্য কৰিছে সংখ্যালঘুৰ আবেগ আৰু স্বাভিমানৰ বাবে যুঁজ দিব বুলি কংগ্ৰেছ দলে মন্তব্য কৰিছে তাৰ লগতে সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে ২৬ত যুঁজ এখন হ'ব বুলি কংগ্ৰেছ সভাপতি তথা সাংসদ গৌৰৱ গগৈয়ে মন্তব্য কৰিছে ধৰ্মীয় সংখ্যালঘুৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দলে যুঁজ দিব আৰু ৰাহুল গান্ধী অসমলৈ অহাৰ দিনাই গৌৰৱ গগৈয়ে এতিয়া ডাঙৰ মন্তব্য কৰিছে আৰু গৌৰৱ গগৈৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো কংগ্ৰেছ দল কাৰ বাবে যুঁজিব আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আবেগৰ বাবে যুঁজিম আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে তেখেতৰ মুকলি কণ্ঠৰ বাবে স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব আৰু মই ভাবোঁ যে আজি তাৰিখত মল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব ডৰ মত ভয় খাব নালাগে কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে আৰু সেইকাৰণে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ভয় কৰিছে আজি তেওঁলোকে মাটি সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য দিছে কিন্তু আজিৰ তাৰিখত আটাইতকৈ বেছি মাটিৰ সম্পত্তি কাৰ আটাইতকৈ বেছি মাটিৰ সম্পত্তি হৈছে মুখ্যমন্ত্ৰীৰ আটাইতকৈ বেছি মাটিৰ সম্পত্তি তেওঁলোকৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলৰ হৈছে তেওঁলোকে একো মাটি এৰি দিয়া নাই এটা জিলা তেওঁলোকে এৰি দিয়া নাই তেওঁলোকে এলিফেণ্ট কৰিডৰ ওপৰত নিজৰ ৰিজৰ্ট বনাইছে বাগান খুলিছে হোটেল বনাইছে তাত একো নাই মন্ত্ৰীৰ পৰিয়ালে বিভিন্ন ঠাইত আজি কৃষিভূমি তাত ইণ্ডাষ্ট্ৰী বহাইছে সব আইন উলংঘন কৰি আজি প্ৰায় ১৭,০০০
আমাৰ একৰ প্ৰায় 50,000 বিঘা মাটি আজি তেওঁলোকে অসমীয়াৰ খিলঞ্জীয়া মানুহৰ মাটি, জনজাতিৰ মাটি, ধৰ্মীয় সংখ্যালঘুৰ মাটিখিনি বাহিৰত দি দিবলৈ আহিছে। তো এই যে মাটি নিৰাপত্তা আজি সাধাৰণ জনতাৰ ওচৰত নাই। মাটি পট্টা, মাটি অধিকাৰ উজনি হওক, নামনি হওক, ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক বা গুৱাহাটী পাহাৰত হওক বসবাস কৰা মানুহসকলৰ মাটি ভূমি পট্টা নাই। কিন্তু আটাইতকৈ মাটি যদি দখল কৰিছে সেয়া হৈছে চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ। আৰু সেইকাৰণে এই মাটি সুৰক্ষাৰ বাবে, জনজাতি স্বাভিমানৰ বাবে, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব, যুঁজ এখন হ'ব। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলিকণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডৰ মত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। আৰু সেইকাৰণে এইটো কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলিকণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডৰ মত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণৰ লগত আছে। আৰু সেইকাৰণে এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি ভয় কৰিছে। আজি তেওঁলোকে মাটি সম্পৰ্কত বিভিন্ন ধৰণৰ মন্তব্য দিছে, কিন্তু আজিৰ তাৰিখত আটাইতকৈ বেছি মাটিৰ সম্পত্তি কাৰ? আটাইতকৈ বেছি মাটিৰ সম্পত্তি হৈছে মুখ্যমন্ত্ৰীৰ। আটাইতকৈ বেছি মাটিৰ সম্পত্তি তেওঁলোকৰ মন্ত্ৰীসভাৰ বিভিন্ন মন্ত্ৰীসকলৰ হৈছে। তেওঁলোকে একো মাটি এৰি দিয়া নাই, এটা জিলা তেওঁলোকে এৰি দিয়া নাই। তেওঁলোকে এলিফেণ্ট কৰিডৰ ওপৰত নিজৰ ৰিজৰ্ট বনাইছে, বাগান খুলিছে, হোটেল বনাইছে, তাত একো নাই। মন্ত্ৰীৰ পৰিয়ালে বিভিন্ন ঠাইত আজি কৃষিভূমি, তাত ইণ্ডাষ্ট্ৰী বহাইছে, চব আইন উলংঘ কৰি। আজি প্ৰায় 17,000 আমাৰ একৰ, প্ৰায় 50,000 বিঘা মাটি আজি তেওঁলোকে অসমীয়াৰ খিলঞ্জীয়া মানুহৰ মাটি, জনজাতিৰ মাটি, ধৰ্মীয় সংখ্যালঘুৰ মাটিখিনি বাহিৰত দি দিবলৈ আহিছে। তো এই যে মাটি নিৰাপত্তা আজি সাধাৰণ জনতাৰ ওচৰত নাই। মাটি পট্টা, মাটি অধিকাৰ উজনি হওক, নামনি হওক, ব্ৰহ্মপুত্ৰ হওক, বৰাক হওক বা গুৱাহাটী পাহাৰত হওক বসবাস কৰা মানুহসকলৰ মাটি ভূমি পট্টা নাই। কিন্তু আটাইতকৈ মাটি যদি দখল কৰিছে সেয়া হৈছে চিফ মিনিষ্টাৰ, মুখ্যমন্ত্ৰী আৰু তেওঁলোকৰ ঘনিষ্ঠ মন্ত্ৰীসকলৰ। আৰু সেইকাৰণে এই মাটি সুৰক্ষাৰ বাবে, জনজাতি স্বাভিমানৰ বাবে, ভাষিক আৰু ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে কংগ্ৰেছ দল এবাৰ ৰণত নামিব, যুঁজ এখন হ'ব। কংগ্ৰেছ দল কাৰ বাবে যুঁজিব? আমি অসমীয়া জনসাধাৰণৰ বাবে যুঁজিম। আমি আমাৰ খিলঞ্জীয়া মানুহৰ মাটি পট্টাৰ বাবে যুঁজিম। আমাৰ বিভিন্ন জনজাতিৰ ভাষা আৰু সংস্কৃতিৰ বাবে যুঁজিম। আমাৰ ধৰ্মীয় সংখ্যালঘুৰ মানুহৰ নিৰাপত্তাৰ বাবে যুঁজিম। আমি ভাষিক সংখ্যালঘুৰ মানুহৰ স্বাভিমানৰ আৱেগৰ বাবে যুঁজিম। আজি প্ৰত্যেক আমাৰ অসমীয়া নাগৰিক যিসকলৰ ওপৰত বৰ্তমান চৰকাৰে অন্যায় আৰু অত্যাচাৰ চলাই আছে, তেখেতৰ মুকলিকণ্ঠৰ বাবে, স্বাধীনতাৰ বাবে কংগ্ৰেছ দল যুঁজিব। আৰু মই ভাবোঁ যে আজিৰ তাৰিখত মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, ৰাহুল গান্ধী ডাঙৰীয়া এই দুয়োগৰাকী মহান নেতা আহি অসমৰ জনসাধাৰণক ক'ব, ডৰ মত, ভয় খাব নালাগে, কংগ্ৰেছ দল জনসাধাৰণ